আকাশী গঙ্গা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গঙ্গা বিচৰা নাই। দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার পুরা। প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলটোৰ বিশেষকৈ এই স্থানটোৰ গুৰুত্ব বৃদ্ধি হ'ল আৰু আগন্তুক উঠি অহা প্ৰজন্মই ভূপেন দাৰ আদৰ্শৰে যাতে সমাজ নিৰ্মাণ কামত, দেশ নিৰ্মাণ কামত আত্মনিয়োগ কৰিব পাৰে, এই আদৰ্শ বুটলিবৰ বাবে এই প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰা হৈছে। অসমীয়া জাতীয় জীৱনৰ সৌন্দৰ্য আৰু এই জাতীয় জীৱনে বিশ্বৰ বুকুত কেনেধৰণে সমাদৰ বুটলিবলৈ সক্ষম হৈছে, বিশেষকৈ ভূপেন দাৰ দৰে শিল্পীয়ে বিশ্বৰ বুকুত তেখেতৰ অমৰ সৃষ্টিৰে আজি অসমীয়া জাতিক গৌৰৱান্বিত কৰিলে।